নমস্কাৰ পোনপ্ৰথমে হিৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত বিভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰে, যাৰ ভাষা, কৃষ্টি, সংস্কৃতি বেলেগ বেলেগ। সেয়েহে সকলো লোকৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে সুৰক্ষিত হৈ থাকে, তাৰ বাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে। সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত এই অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। ২৯ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ সকলো নাগৰিকে নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰিব পাৰে। ইয়াৰ ফলত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আনৰ ভাষা, সংস্কৃতি জাপি দিব নোৱাৰিব। ইয়াৰ উপৰিও চৰকাৰী শিক্ষানুষ্ঠানসমূহত জাতি, বৰ্ণ, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলোৱে শিক্ষা লাভ কৰিব পাৰিব। ৩০ নং অনুচ্ছেদ অনুসৰি ধৰ্ম আৰু ভাষাৰ ভিত্তিত গঠিত সংখ্যালঘুসকলে নিজৰ ইচ্ছা অনুসৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে। শিক্ষানুষ্ঠানসমূহক অনুদান দিয়াৰ সময়ত ভাষা বা ধৰ্মৰ ভিত্তিত চৰকাৰে কোনো ধৰণৰ বৈষম্য সৃষ্টি কৰিব নোৱাৰিব।